হে গাইজ স্বাগতম টু নিপন ব্লগ। তো আজি মোৰ ফাৰ্ষ্ট ব্লগ বনাবলৈ গৈ আছোঁ। অলপমান দেখাম আৰু এটা কি পাৰোঁ আপোনালোকে চাই থাকক। তাৰমানে ইমান দীঘল নকৰোঁ বাৰু ভিডিঅ'টো, অলপমান বনাম আৰু তো অলপ চাই থাকক ভিডিঅ'টো লাষ্টলৈ। এইফালেদি গৈ আছোঁ আমি। আমাৰ কোম্পানীটো এইটো হৈছে আমাৰ কোম্পানীটো ওখটো। তো ব্লগ এইফালেদি নামি যাওঁ আৰু পইচা পইচা আহি গ'ল তাত গাড়ী ভাড়া দিব লাগিব। এক মিনিট ন गाड़ी भीड़ गाइस, गाड़ी भीड़ যাব লাগিব দে বাদ ভয় লাগে দিয়ক। সারা পইচা পেলাই মই হাততে দি দিছে আৰু এই দাদাজনে কিয় মোক পইচা মোৰ কিন্তু 1 টকাও নাই দেই। দাদাজনে লৈ আনিছে, আছিলেও তাক নেদেখাওঁ বাৰু, পইচাটা আছে একটু তাক নেদেখাওঁ। চাওক এফালে যে বস্তুবোৰ বহুত দাম দিয়ক। এই মানে বস্তুবোৰ এদিন চপ্পল কিনি পাইছিলোঁ, ইমান দাম মানে কিনিব ভয় লাগিব, পইচা পাতি ইমান নাই, ইমান দাম। মই আহি থাকোঁ এইফালে ফুৰিবলৈ আৰু চুলিটো কাটি ল'লোঁ সেইদিনা আহিকে, দাড়ি চাড়ি কাটি ল'লোঁ। তাৰপিছত দে আৰু কি কৰোঁ। এফালে গাড়ীবিলাক মানে কাকো কোনেও নাচায় গাইছ, তাহাঁত আহি গৈয়ে থাকে দিয়ক। ইয়াতে মানে ভয় লাগে আমাৰ আহিবলৈ, একে কাকো একোৱে নাচায় মানে। মানুহ আহিছে না গৰু আহিছে একোৱে নাচায়। এইবিলাক চাওকচোন কেনেকুৱা আহি থাকে। অলপমান খালী ৰাস্তা পাতে মানে স্পীডে যায়, এইফালে যে মানুহ চানুহ যে ঘপককৈ আহি পৰিব এইটো কোনো ভাৱনাই নাহে। সেইকাৰণে নিজে ভালকৈ সাৱধানে খাব লাগে। চুলি কাটিব বোলে ইয়াতে, মই সোমাই যাওঁ তাৰ লগত। मेरी भी तो भाई नहीं यहाँ पे बोर्ड है हमें कौन सा है कौन सा बोर्ड सारे बोर्ड है मोर सारे कर लो वो ऐसे तो काटा लो आज পইচা পেটে ভাল দে মানুহজন বা সঁচাকৈ মানে ইহঁতৰ নিচিনা মানুহে জীৱনত পোৱা নাই বুলি ক'ব লাগিব আৰু। পইচা পাতি নাথাকিলে পইচা পাতি দিয়ে, তাৰপাছত আৰু কিবা কিবি মানে দিয়ে আৰু কি ক'ম দে। আৰু তাতকৈ ভাল কি লাগে। এজন ভাল বন্ধু পালে সেইটোৱে 1000। এইজনে হৈছে এইজন, আৰু এইজন আছে নেপালী, এইজনো বহুতে ভাল দিয়ক, এইজনো বহুতে ভাল মানে কি ক'ম। ইহঁত দুজনে বেছি কেয়াৰ কৰে মোক দিয়ক। চুলি কাটি হৈ গ'ল, তো এতিয়া ব্লগ গৈ আছোঁ। চাওঁগৈ আৰু ঘূৰি কিবা কিবি লৈ লওঁ, অলপমান গা পা ধুবলৈ চাবোন লৈ ল'ব লাগিব আৰু তাৰপাছত যোৱা বাহিৰে কি কাম। হেল্ল' গাড়ী ৰখি আছোঁ। ভিড় চাওক না গাইজ, মানে এখন হেল্ল' গাইজ। তো বেছি ভিডিঅ'টো ইমান দীঘল নকৰোঁ, তো মই আহি পালোঁ। আৰে মানে ফাৰ্ষ্ট ব্লগ হয় এইটো, আৰু যদি ভিডিঅ'টো চাই যদি ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰক। আৰু যিসকল আহিব নতুনে আহিব বাৰু সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই। আৰু এনেকৈ ভিডিঅ'বোৰ পাই থাকিব, আৰু মই চেষ্টা কৰিম যিমান পাৰোঁ দিবলৈ। আৰু